হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। চাই জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল, আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। আয়ো দুদিন হ'ল আৰু সেইজনী আহি ঘৰত সোমোৱাহি। এতিয়া কোনটো নাকে গাঁৱত ওলাওঁ সেইটোকে মই চিন্তা কৰি আছোঁ। আৰু ইফালে আকৌ মই নাম থকা নামতিও মোক সেই তুলনি বিয়াখন হ'লে মোকহে মাতেহি নাম দিবলৈ। এতিয়া যে কি কৰি পেলালে নহয় এই ল'ৰাটোৱে। ইফালে আগলৈ পিছলৈ এটাই ল'ৰা। মোৰ বাপেককে দিছোঁ আৰু এই দুদিন কি চিন্তা কৰে আজি উত্তৰটো উলিয়াব লাগিব। তাৰপিছতে মই কথাটো ক'ব লাগিব। কিনো চিন্তা কৰিলে সুধি ল'ব লাগিব প্ৰথমতে। হেৰি হয়নে, কি ভাবিছে হা? এইহালৰ কথা কি ভাবিলে? এতিয়া গাঁৱত আমি কোনটো নাক উলিয়াম কওকচোন বাৰু। সিহঁতে আমাৰ নাক কাণ চব কাটিলে আৰু। কিয় কি হ'লনো? একো নকৰা কাম কৰা নাই নহয়, চবেই কৰা কামহে কৰিছে। ইমান চিন্তা কৰিবলগীয়া কি কথাটো হ'ল? হয়নে? আপুনি এষা কি ক'লে আকৌ? সেই অজাতি ছোৱালীজনী আহি পেলাই আমাৰ ঘৰ বোৱাৰী হ'লহি। বোৱাৰী নামত সেই এজনীয়ে, আগলৈ পিছলৈ ল'ৰা সেই এটা, ছোৱালী নাই। তাকো এতিয়া সেই অজাতিৰ হাতে মই ভাত খাম নে চাহ খাম হা? তাকো নাম গাঁৱৰ গোপিনীবোৰক কি বুলি ক'ম, গাঁৱৰ ৰাইজক কি বুলি ক'ম? আমাক এতিয়া এঘৰীয়া কৰিব। মা, মই চাহ দিছোঁ, ডাইনিঙলৈকে আহক। দেউতা আপুনিও আহক। খালে 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 এইজনীয়ে দেখোন পাকঘৰত সোমাই চাহো বনালে। গোটেইখন সেয়ে খাওঁ। এতিয়া কি কৰিব লাগিব ঠিকেই নাই পায়। গাঁৱৰ মানুহে গম পালে আমাক যে কেনেকৈ এঘৰীয়া কৰিব নহয় ঠিক নহ'ব। হৰি বিষ্ণু, তোক চাহ বনাবলৈ কোনে কৈছিলে হা? তোক চাহ বনাবলৈ কোনে কৈছিলে? হেৰা, তাই চাহকাপ বনাইছে, তাতেনো কি ইমান ডাঙৰ কথাটো হ'ল? তুমি কি কথা ক'বলৈ আহিছা এইবোৰ? অজাতি ছোৱালীজনী গৈ পেলাই মোৰ পাকঘৰত সোমালেগে, সেইটোত মোৰ চিন্তা নালাগিব নেকি হা? আপুনি কি কথা কৈছে? চাহকাপ মোলৈকে লৈ আহা, মই খাম। তুমি এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ ঘৰৰ মানুহ হৈ তুমি কি কথা ক'বলৈ আহিছা হা? অজাতি এনেকুৱা কথা নক'বা দেই। সেইজনী এতিয়া ঘৰৰ ভিতৰত সোমোৱাই লৈ ৰাইজৰ মানুহে যেতিয়া ধৰিব অজাতি ছোৱালী ঘৰৰ মানুহৰ ঘৰৰ ভিতৰত সোমোৱা, তাৰপিছত গম পাব। সময়ত চাম বাৰু সেইবোৰ। বৰুৱানী ভকতনী দেখোন, আহক আহক। আপোনালোকৰ ঘৰত খবৰ এটা শুনিলোঁ, সঁচা নেকি বাৰু? মই তাকে ইফালে ইফালে শুনি আছোঁ, সেইকাৰণে বোলো খবৰটো লৈ যাওঁ বুলি আহিলোঁ আকৌ। নক'ব বুজিছেনে, এটাই যি ল'ৰা, তাকো এতিয়া কৰিলে সেয়া। মই মানে জীয়াই থাকোঁ নে নাথাকোঁ লাগি গৈছোঁ। তাকেহে পায়, আলহী চাগে ওচৰৰে হ'ব ন? এয়া আমাৰ নামঘৰ সম্পাদিকা, আমাৰ মহিলা গোটৰ সম্পাদিকা। দেখা পাই ভাল লাগিলে। মই চাহ একাপ বনাওঁগৈ, আপুনি বহক দেই। কৃষ্ণ কৃষ্ণ, মই নাখাওঁ দেই। মই তোমাৰ হাতে চাহ খাব নোৱাৰোঁ নহয়, মই নাখাওঁ দেই, নবনাবা। কিয়, কি হ'লনো? আপুনি চাহ নাখায় নেকি? চাহ খোৱাটো খায়, কিন্তু অজাতি মানুহৰ হাতে চাহ খাব নোৱাৰে। আপুনি এজনীক কেলৈ পাকঘৰত সোমাবলৈ দিছে বাৰু? কেনেকৈ সহ্য কৰি আছে আপুনি? নকৰিনো কৰিবা কি, বাপেকটোৱে একেবাৰে টোপ পৰিবলৈ নিদিয়ে। অজাতি হ'ল কি হ'ল বোলে, এনেকৈহে মোক গালি পাৰিছে আকৌ, গম পাইছে নাই? আকৌ সেইফালে ল'ৰা আছেই, ল'ৰাই বাপেকে এফালে। এতিয়া মই অকলে কেনেকৈ কি কৰোঁ বাৰু? আপুনি মনেকৈ বাপেকে পিতেকে গম নোপোৱাকৈ খেদি দিয়ক এজনী ঘৰৰ পৰা। হয়নে? আপুনি দেখোন ভাল বুদ্ধি দিছে। পিছে আপোনাৰ দুজনী বোৱাৰী কি কাৰণে ঘৰলৈ যাবলগীয়া হ'ল? মোৰ মানে ঘৰত কাম এটা মনত পৰিলে ঘপককৈ, মই গৈ আহোঁচোন দেই, মই পিছত আহিম বাৰু। এনেকৈ ঘৰ ভাঙিবলৈ বুদ্ধি দিবলৈ আহিব নালাগে। ভাল কথা দুআষাৰ পাতিবলৈ আহিব, তেতিয়া একদম দৰজা খোলা আছে। কিন্তু এনেকুৱা কথা লগোৱা যুজোৱা কৰিবলৈ নালাগে আহিব। বুজিছা, আমাৰ বোৱাৰীজনী স্বভাৱে চৰিত্ৰ পঢ়াই শুনাই চব ফালৰ পৰা আগবঢ়া। MBBS ছোৱালী আমাৰ এইকণত আমাৰ এই এৰিয়াটোতে নোলাব নেকি কোনো। আমাৰ বোৱাৰীজনীয়ে একমাত্ৰ হ'ব। তাই এতিয়া MBBS পাছ কৰি থৈছে বুজিছানে, ডক্টৰ তাই। হ'ব, সেইজনী জাতি ডক্টৰনীজনী ওচৰলৈতো কোনো নোলাব যাবলৈ। আৰু মোকতো মৰিলেও সেইজনী হাতৰ পৰা পানী নোখাব দেই। মই চিপটনি থাকিলেও সেইজনী হাতৰ পৰা মোক পানী অকণ মুখত নিদিব। এই আকৌ কি ক'লা? নেপায় বুজিছানে, এনেকৈ ক'ব নেপায়। এতিয়া ল'ৰাই ছোৱালীজনী আনিলে যেতিয়া আমাৰ ঘৰ বোৱাৰী, এতিয়া নিউজ পেপাৰখন নিবলৈ অহা চলেৰে চাহকাপ খাই ইয়াত একদম অভ্যাস হ'ল আৰু। এতিয়া নোৱাৰোঁ চাহকাপ নোখোৱাকৈ ইয়াত, সেইকাৰণে চাহ একাপ খাইহে ঘৰলৈ বাদ ধৰিম আৰু। মাষ্টৰ দেখোন ইয়াত চাহ খাই আছা যে? মাষ্টৰ তুমিহে? মই দেখোন ইয়াত সদায় চাহ খাওঁ, তুমি আজিহে দেখিলানে? আহা খোৱা যদি একাপ। পিছে মাষ্টৰ কথা এটা শুনিছোঁ, ঘৰত বোলে অজাতি বোৱাৰী সোমালেহি, সেইকাৰণে ঘৰত চাহ খাবলৈও পোৱা নাই যেন পাইছোঁ। পিছে পুতুকণ ক'ত গ'ল? ঘৰৰ পৰা ওলোৱাই নাই নেকি? নে লাজ পাইছে এতিয়া? সিনো এনে কি নোহোৱা কামটো কৰিলে লাজ পাবলৈ? সি ছোৱালী থৈয়ে দুদিনৰ পিছতে চাকৰিত জইন কৰিবলৈ গ'ল। তাৰ ছুটি শেষ হ'ল যে, সেইকাৰণে চাকৰিত জইন কৰিবলৈ গ'ল। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি, তেনেকৈ ছুটি ল'ব নোৱাৰে নহয়।
আৰু এটা কথা অজাতি অজাতি বুলি যে কৈ আছা তোমাৰ হেৰি নহয় তোমাৰ ছোৱালীজনী দুটালৈ গ'ল নে তিনিটালৈ গ'ল সেইজনী দিয়া ব্যৱস্থা কৰাচোন এতিয়া তুমি মোৰ কথা চিন্তা কৰিব নালাগে দেই নিজৰজনী ছোৱালীৰ কথা চিন্তা কৰা হ'ব দিয়া মই জাষ্ট সুধিছোঁহে তোমাক কথাটো তুমি একেবাৰে পাৰ্চনেলি লৈ ল'লা মাষ্টৰ কথাষাৰ পাৰ্চনেলেই হয় সুধিবলৈ মন আছে ঘৰলৈ যাবা বোৱাৰীহঁতে চাহ তামোল এখন খাই আহিবা নেখাইহে পাইছোঁ অজাতি এজনী আনি সোমোৱাই লৈছোঁহি সেইজনী হাতে চাহ খাই মই মৰা দিন ওচৰ চপাব নোৱাৰোঁ নহয় দেউতা কাইলৈ মোৰ ইণ্টাৰভিউ এটা আছে মই যাব পাৰিমনে কেলৈ নোৱাৰিবানো ইণ্টাৰভিউ দিবলৈ যোৱাৰ কথা যাবা সোনকালে যাবা মই এই ওচৰৰে ড্ৰাইভাৰজনক মাতি দিম গাড়ীখন লৈ যাবা এবাৰ ঘৰত থাকি আমোৱালে মানে এবাৰ আকৌ ওলাই যাবলৈ মন গ'ল হেৰা ভালটো যদি ক'ব নোৱাৰা বেয়াটোও নক'বাচোন মনে মনে থাকিবা এইজনী অহাৰ পৰা ঘৰখনত অকল খালি কাজিয়া লাগি থকা হ'ল এনেকৈ কেইদিনমান পাৰ হ'ল এমাহমানৰ পিছত এদিনাখন পুৱা হেল্ল' কচোন ৰাতিপুৱা ফোন কৰিলি যে দেউতা এটা ভাল খবৰ দিওঁ বুলি ফোন কৰিলোঁ কচোন কি ভাল খবৰ তোমাৰ বোৱাৰীয়ে মানে অৰুণাই ডক্তৰ হ'ল আমাৰ ওচৰৰ হস্পিটেলখনতে পাইছে ডক্তৰ চাকৰি ইয়াতকৈ আৰু ভাল খবৰ কি লাগে কচোন তই কেতিয়া আহিবি বোপাই সোনকালে ঘৰলৈ আহে কয় পাই বোৱাৰীজনী অকলে বেয়া পাইছে নহয় মই মাক খবৰটো দি লওঁ হেৰা শুনিছানে কি হ'ল কওকচোন কিহৰ বাচি আহিছেনো মোৰ মূৰটো ইমান ঘূৰাই আছে বকে চিঞৰ বাখৰ কৰি থাকিবচোন আমাৰ যে হস্পিটেলখন তাতে আমাৰ বোৱাৰীয়ে চৰকাৰী চাকৰি পালে ডক্টৰ চাকৰি পালে তাতেনো কি ডাঙৰ কথাটো হ'ল বাৰু সেইজনী হাতে যে মোক বেজি দিয়াটো পিছৰ কথা পানী এটোপো নোখোৱাব দেই মই বিচনালৈ যাওঁ আপুনি মোক চিঞৰি নাথাকিব দেই মোৰ মূৰটো একদম ভাল লগা নাই শাহুৱে গাটো বেয়া লাগি থকাত ৰুমলৈ গৈ অকণমান শুওঁ বুলি ভাবিলে কিন্তু ৰুমলৈ গৈ নাপালেগৈ এজনী আকৌ কি হ'ল ইয়াতে দেখোন তপচকৈ পৰিলে হৰা উঠাচোন শহুৱেক আৰু বোৱাৰীয়েকে লৰালৰিকৈ মাকক দাঙি বিচনালৈ উঠালে আৰু বোৱাৰীয়েও ট্ৰিটমেণ্ট আৰম্ভ কৰিলে দেউতা আপুনি চিন্তা নকৰিব মাৰ প্ৰেছাৰটো অলপ হাই হৈ গৈছিলে সেইকাৰণে তেনেকুৱা হ'ল এতিয়া মই ইনজেকশ্যন দিছোঁ ভাল হ'ব হেৰি মইনো ক'ত আছোঁ মোৰনো কি হৈছিলে তুমি প্ৰেছাৰ উঠি মাথা ঘূৰাই পৰি গ'লা আমি পকাৰ পৰা হৈ বিচনালৈ উঠাই বোৱাৰীয়ে বেজি চেজি দিয়াতহে তোমাৰ এইকণ হেৰা আজি যদি বোৱাৰীজনী নাথাকিলেহেঁতেন কি হ'লহেঁতেন ঠিকেই নাই অকলে মই তোমাক কি কৰিলোহেঁতেন কোৱাচোন ক'লে নিলোহেঁতেন এতিয়া ডক্টৰো নাপায় ৰাতিখন বোৱাৰীও মোক ক্ষমা কৰি দিবি তই বৰ কষ্ট পালি ন অনা দিনৰে পৰা তোক মই ইমান শাস্তি দি আছোঁ মোক ক্ষমা কৰি দিবি মা মই সেইবোৰ ধৰি থকা নাই নহয় মই আপোনাক মোৰ নিজৰ মা বুলি ভাবোঁ গতিকে সেইবোৰনো কেলৈ ধৰি থাকিম বাৰু এতিয়াৰ পৰা ঘৰখনত মিলিজুলি থাকিলেই হ'ল আৰু আপুনি সেইবোৰ চিন্তা নকৰিব এতিয়া আহকচোন কোনোবাই মোক লগাবলৈ মই তেতিয়া ঠিককৈ যাম নহয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু ইয়াৰ ছেকেণ্ড পাৰ্ট